নাই দাদা মই পুতা না থাকতে কোনেও তোমাক কৰিব নোৱাৰে নিধন এফালৰ পৰা যিমান বিলাসীটো জন্ম হৈছে সকলোকে মই মোৰেই স্তনৰ বিপদ কৰি কৰিছো হত্যা আৰু আহি মই পালোহি গকুলৰ ধাম ইয়াতো চলাম মোৰ মায়াৰ কিছুদূৰ আগুৱাই গ'লে হয়তো পাম মই দত্তৰাজৰ ঘৰ শুনিবলৈ পাইছো তেওঁৰ কিহে উপজিছে যাওঁ কোনো নথকাৰ সুযোগতে মই দত্তৰাজৰ গৃহত প্ৰৱেশ কৰোঁ পুত্ৰতা